নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল। ধৈৰ্যই হৈছে এটা মহান গুণ, যিটোৱে আপোনাক জীৱনত সফল কৰিবৰ বাবে প্ৰস্তুত কৰে। প্ৰত্যেকটো ষ্টেপতে প্ৰত্যেকটো কদমতে আপুনি সাৰ্থক যদি হ'বলৈ ইচ্ছা কৰিছে, প্ৰত্যেক কদমতে আপুনি ধৈৰ্য ৰাখিবই লাগিব। ধৈৰ্য এনেকুৱা এটা গুণ, যিটোৱে আপোনাক সাহস দিয়ে জীৱনত আগবাঢ়ি যাবলৈ। যিমানেই দুখ নহওক কিয়, আপোনাৰ জীৱন যিমানেই কঠিন নহওক কিয়, যদি এই গুণটো থাকে, যদি ধৈৰ্যৰ গুণটো আপোনাৰ থাকে, তেতিয়া আপুনি এদিন নহয় এদিন আগবাঢ়ি যাবই, সাৰ্থক হ'বই। খালি আগবাঢ়ি যাবৰ কাৰণে এই ধৈৰ্য গুণটো আপুনি অৱলম্বন কৰিবই লাগিব। আপুনি যদি ধৈৰ্য হেৰুৱাই পেলায়, তেতিয়া আপুনি কেতিয়াও সুখত থাকিব নোৱাৰিব। প্ৰত্যেক বস্তুতে আপুনি নিয়াৰিকৈ যদি আপুনি জীৱনটো চলাব বিচাৰে, তেতিয়া আপুনি এটা কথা চিন্তা কৰিব লাগিব যে আপুনি লাহে ধীৰে আগবাঢ়ি যাবলৈ হ'লে আপুনি ধৈৰ্যটো আপোনাক লাগিবই। কাৰণ জীৱন মানেই হৈছে সুখ দুখৰ সমাহাৰ। আপোনাৰ জীৱনত দুখ থাকিবই, আপোনাৰ জীৱনত সুখ থাকিবই। সুখৰ মাজে মাজে আপোনাৰ জীৱনত দুখ থাকিবই, পোহৰৰ মাজে মাজে আন্ধাৰ আহিবই। সেই আন্ধাৰৰ টাইমত আপুনি ধৈৰ্যটো প্ৰয়োগ কৰিব লাগিব। আপুনি যদি বিচলিত হৈ পৰে, আপোনাৰ যদি ধৈৰ্য শক্তিটো নাইকিয়া হৈ যায়, তেতিয়া আপুনি কেতিয়াও সাহস নাপাব জীৱনত। জীৱনত আগবাঢ়ি যাবলৈ ধৈৰ্যৰ লগতে সাহসৰ অতি প্ৰয়োজন। আৰু সাহস তেতিয়াহে উদয় হ'ব, যেতিয়া আপুনি ধৈৰ্যশীলা হ'ব, ধৈৰ্য থাকিব আপোনাৰ। আপুনি যদি ধৈৰ্য হেৰুৱাই পেলায়, তেতিয়া আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। প্ৰত্যেক ক্ষেত্ৰতে, আপোনাৰ বিজনেছ হওক, আপোনাৰ ঘৰৰ কাম হওক, চব বস্তুতে আপোনাৰ ধৈৰ্য বোলা বস্তুটো লাগিবই। আৰু যেতিয়া আপোনাৰ এই ধৈৰ্যটো উদয় হ'ব, এতিয়া উদয় কেনেকৈ কৰিব ধৈৰ্য উদয় হ'বলৈ হ'লে আপুনি সাহসী হ'ব লাগিব। আপুনি সেই কামটো পাৰিম নেৰানেপেৰাকৈ চেষ্টা কৰি থাকিব লাগিব। সেই কামটোৰ ওপৰতে লাগি থাকিব লাগিব, সেইটোৰ ওপৰতে গৱেষণা কৰি থাকিব লাগিব, সেইটোৰ লগতে সেইটোৰ কথাই চিন্তা কৰি থাকিব লাগিব, আৰু সেইটোৰ লগতে আপুনি কটাব লাগিব সময়। তেতিয়াই আপোনাৰ ধৈৰ্যটো বৃদ্ধি হ'ব। আপুনি যদি পটাপট কেনেকৈ খৰধৰকৈ যদি সেই বস্তুটো চেছ কৰিবলৈ বিচাৰে, যা তাকে যদি আপুনি আগবাঢ়ি যাব বিচাৰে, মানে যাহা তাহা আৰু মানে খৰধৰকৈ আৰু যিটো এটা ইজি কাম, আপোনাৰ কাৰণে যিটো এটা সহজ কাম, সেইটো একো প্ৰব্লেম নাই, আপুনি অতিক্ৰম কৰি যাব পাৰিব। কিন্তু যিটো টান কাম, যিটো আপোনাৰ কঠিন, জীৱন যুঁজত আগবাঢ়ি যাবলৈ এটা কাম আপুনি লৈছে, সেই কামটো কঠিন, সেইটোৰ কাৰণে আপোনাক সময় লাগিব, সেইটোৰ কাৰণে আপোনাক ধৈৰ্য লাগিব। আৰু যেতিয়া সেই সময় আৰু ধৈৰ্য আপুনি মানি চলিব, তেতিয়া আপোনাৰ সেই কামটো সিদ্ধি হ'ব, আৰু তেতিয়া আপুনি সাৰ্থক হ'ব। সেইকাৰণে যিমানেই কঠিন কাম নহওক কিয়, ইজি কামটোৰ কথা মই নক'লোঁ, আপুনি জীৱনত ইজি কিবা এটা আপুনি অপশ্যন লৈছে, সেইটো আপুনি পটককৈ যাব পাৰিব। বুকুতে কলটো কেতিয়াও নপকে, হয় নহয়? কল পকাবলৈ টান, কিন্তু যিবোৰ সহজ কাম সেইবোৰ আপুনি পটককৈ কৰিব পাৰিব। কিন্তু যিটো টান কাম, আপোনাৰ সাৰ্থক হ'বলৈ আপুনি দেৰি লাগে, টাইম লাগে, সেই তেনেকুৱা কামবোৰত ধৈৰ্য ৰাখক। তেনেকুৱা কামবোৰত যদি আপুনি ধৈৰ্য ৰাখে, তেতিয়া আপুনি আগবাঢ়ি যাব পাৰিব, সুখত আগবাঢ়ি যাব পাৰিব। আপোনাৰ গন্তব্য স্থান আপুনি অতিক্ৰম কৰিব পাৰিব। বুজিছে? আপুনি সাৰ্থক হ'ব। খালি এটা কথা চিন্তা ৰাখিব, ধৈৰ্যই মানুহৰ মনত সাহস আনে, মানুহৰ মনোবল আনে, আৰু ধৈৰ্যই মানুহক কঠিন কৰে জীৱন যুঁজত এই খলাবমা পথত আগবাঢ়ি যাবলৈ। ঠিক আছে? সেইকাৰণে ধৈৰ্য ৰাখি চলক, জীৱনটো সুখময় কৰি তোলক। খালি অলপ অপেক্ষা কৰক। যিবোৰ আপুনি কষ্ট পোৱা কাম, যিবোৰ টান কাম,
সেইবোৰ সাৰ্থক হ'বলৈ টাইম লাগিব। সেইকাৰণে ধৈৰ্য ধৰি আগবাঢ়ি যাওক, আপুনি সফল হ'বই। ঠিক আছে, যদি আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।